खुलुमबाय बयखौबो बिटिआर एकर्डनि हेंथायै चन्दन ब्रह्म आरो खाम्फा बरगयारि मोना हाइकर्टआव पिआइएल होनाया हियारिंआव दङ। दा बेखौ सोरबा रोनगोरा नार्जारि, इउजि ब्रह्म आरो प्रमद बर' मोना बावनो हागोन ना? रायजोफोर, बे बाथ्राया आं बुंनाय नङा, बे बाथ्राखौ बुंदों बिटिसिनि बारग' चिफ मानाव गेदेर हाग्रामा महिलारि बिथाङा। बिटिसिनि बारग' चिफ मानाव गेदेर हाग्रामा महिलारि बिथाङा बिनि अनगायैबो खौरांगिरिनि सिगाङाव गोबां बाथ्रा बुंदों। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन। আৰু আজি চন্দন আৰু খাম্পায়ে যেটো হাইকোর্টত পিআইএল দিছিল, কেছ কৰিছিল বিটিআৰৰ এগেইনষ্টত, এইটো আজি হিয়াৰিং হৈ আছে। এইটো কোনবা ইউজি ব্ৰহ্ম, কোনবা সেই ৰংগৰা বা কোনবা এই কিবাটো পাহৰি যায় প্ৰমোদে, এইবিলাক কি নাটক, এইবিলাক পাহৰি যাব। এইবোৰ বাদ দে, এইটো উল্টাহে, এইবিলাক উল্টা কথা কোৱা মানুহ। আচল কথাটো ইউজি নকয়, কেতিয়াও আচল কথা নকয়। ইউপিপিএল দল নাথাকে। বিভিন্ন ধৰণৰ সিন্ডিকেটটো ইউপিপিএলৰ যিবিলাক লিডাৰ, কৰ্মী, এমচিএলএ ইহঁতেই কৰি আছে, ইয়াৰ কি প্ৰয়োজন আছে? মোৰ যদি প্ৰয়োজন আছে মই থাকিলে হয়। আমাৰ বিৰোধী হিচাপে নেতা একজন আছে, সি আছে বাস। আমাৰ চালবাৰী ব্লক বিএছইউ ইয়ত আৰু ওমেনৰ যেটো কৰ্মশালা খুব ভাল হৈছে। আৰু আমি অন্তত বিপিএফ দল হিচাপে আগন্তুক নিৰ্বাচনৰ কাৰণে আমি খুব মানে জিৰণি নোলোৱাকে আমি কেম্পেইন কৰি আছো, ঘূৰি আছো, ৱৰ্কাৰসকলৰ লগত আমি আলোচনা কৰি আছো। খুব ভাল, আমাৰ চালবাৰী ব্লক বিপিএফ হিচাপে খুব ভাল পজিশ্যনত আছে, আমি জিকিম। এই 2025 যেটো নিৰ্বাচন হ'ব, বিটিসি নিৰ্বাচন, ইয়াত চালবাৰী হিচাপে জিকাটো 100%। আৰু চালবাৰীত যেটো পজিশ্যন, বিপিএফ দলৰ পজিশ্যনটো 1 নম্বৰত আছে, আৰু সেকেন্ডত বিজেপি আছে, 3 নম্বৰতহে ইউপিপিএল। মই যেটো জানো বিটিসি টোটেল আমি 25% কমত নাপায়। আৰু এন্টায়াৰ বিটিসিত যেটো পলিটিকেল ৰাজনীতি যেটো পৰিৱেশ পজিশ্যন, মুঠতে আমাৰ বিপিএফ দলে 1 নম্বৰ পজিশ্যনত আছে। সেইকাৰণে আমি কৈছো চৰকাৰ বনোৱাটো কাটাং। ইউপিপিএল 3 নম্বৰতহে আছে, 3-4 নম্বৰ। ইউপিপিএল পালে 2-3টা, এইটো লাগৰ ওপৰত 2-3টা পাব পাৰি। খাম্পা আৰু চন্দনৰ কি হ'ব ৰাজনীতি? খাম্পা আৰু চন্দনৰ কথাটো মই অলপ আগত কলো। প্ৰমোদ বড় কোৱাৰ কথা, এইবিলাক মই কোৱা কথা নহয়। বিপিএফ দলৰ যিমান নেতা আছে বা কৰ্মী আছে আনিবৰ কাৰণে চেষ্টা কৰিব লাগে, আৰু আহা পিছত আমি ডাষ্টবিনত পেলাই দিম। এইটো প্ৰমোদ বড়ৰ কথা, মই কোৱা কথা নহয়। এইটোতো চন্দন আৰু খাম্পাৰটো ভৱিষ্যতটো শেষ, বিটিএছৰ শেষ। ইউপিপিএলৰ প্ৰমোদ বড়ো বা ৰংগৰা নাৰ্জাৰী বা আমাৰ ইউজি ব্ৰহ্ম, এই খাম্পা, এই চন্দনে বা এই হিতেশে ইউপিপিএলৰ বিৰুদ্ধে কি কাম কৰিছে, কৰা নাই, সেইটো কেতিয়াও পাহৰি নাযায় সিহঁতে, আমি জানো। সিন্ডিকেটটো আজিৰ কথা নহয়, আগৰ পৰাই চলি আছে।